নমস্কাৰ সকলোলৈ অন্য এটা ভিডিঅ'লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজি বিশেষকৈ শিৱৰাত্ৰি হয়। শিৱৰাত্ৰি সকলোলৈ মই শুভেচ্ছা জনালোঁ আৰু শিৱৰাত্ৰি বুলি আজি অলপমান ওলাই আহিছোঁ পূজা ভাগ কৰোঁ বুলি। ঢুলীয়াজানৰ বৰডুবি মই টিলিঙা মন্দিৰলৈ যাম এতিয়া। আহি পালোৱে ওলাই আহিলোঁ ৰাতিপুৱাই। এতিয়া 9টামান বাজিছে। এতিয়া পাইছোঁহি মানে এইডোখৰ দিলিঘাট বুলি কয়, দিলিঘাট ব্ৰিজ এইডোখৰ পাইছোঁ। এয়া বহুত ধুনীয়া মানে ভিউজ, এইডোখৰ বৰ সুন্দৰ, মানুহে পিকনিকো খায় ইয়াত। আৰু সেইডোখৰত শিৱ মন্দিৰো আছে, সেইফালে বজাৰো বহিছে বহুত, সেইবাবে ভাল লাগিলে কাৰণে অকণমান ৰৈ দিলোঁ। এইডোখৰ ৰৈ পিনি বোলো চাওঁ। এইখন চাওক, দিলিঘাট ব্ৰিজ হয় এইখন। সেইবাবে অকণমান ৰৈ দিলোঁ আৰু নিজেও চাওঁ বুলি ভাবিলোঁ। এইডোখৰ মই অহা নাই বাৰু এইটো চাইডে, এইবাৰে আহিছোঁ প্ৰথম, সেইটো কাৰণে ভাল লাগিলে কাৰণে। এয়া চাওক, এইফালে এনেকৈ নদীও আছে। এয়া তেনেহ'লে ব'লক যাওঁ টিলিঙা মন্দিৰলৈ। টিলিঙা মন্দিৰত পূজা পাঠ কৰোঁ, সকলোৱে কৰিম বাৰু, সকলোৰে ভাল হওক যে, আমাৰো ভাল হওক, সেইবাবে ব'লক তেনেহ'লে এতিয়া যাওঁ ব'লক। এয়া আমি এতিয়া আহি পালোহি, টিলিঙা মন্দিৰ আহি পাইছোঁহি আৰু। গাড়ীখন অকণমান দূৰতে ৰখাবলগীয়া হৈছে, এইডোখৰ অকণমান খোজকাঢ়ি আহিছোঁ। এয়া এতিয়া দোকানলৈ আহিছোঁ, সেইয়া টিলিঙা মন্দিৰ পাইছোঁহি। এতিয়া আমি কিবা পূজা কৰিবৰ কাৰণে থাল এখন লৈ লওঁ ইয়াৰ পৰা, কিনি পিনি দাদাজনৰ দোকানৰ পৰা। এইবোৰ কিমান দাম? এইবোৰ টিলিঙা 220 টকা। অঁ, আৰে সৰুকেইটা 120। অঁ, কমাব ন অলপমান। ইয়াতে এতিয়া এইজনৰ মানে আগতেও সিবাৰো আমি ইয়াৰ পৰাই লৈছিলোঁ আৰু এবাৰ আহিছিলোঁ তেতিয়া। ইয়াতে এতিয়া চেণ্ডেল থৈ ল'ম ভিতৰত। এতিয়া আমি দোকানত থালখন লৈ লৈছোঁ, ভিতৰলৈ যাম, তাৰপিছত পূজা কৰিম। এইখন আমাৰ থালখন লৈছোঁ আৰু এয়া আমাৰ চাকি, প্ৰসাদ লৈছোঁ। এয়া সূতা, এইটো সেন্দুৰ ফুল, ধুনীয়াকৈ তামোল পাণ ধূপ ধূনা দিছে। ভণ্টিগৰাকীৰ পৰাই ল'লোঁ ইয়াতে, লৈ ল'লোঁ। টিলিঙা এটাও লৈছোঁ, সৰুকৈ এইটো বান্ধিব লাগিব বেটিয়ে আমি, সেইটো কাৰণে। এতিয়া আমি তেতিয়া ভিতৰলৈ যাওঁ, পূজা কৰি লওঁগৈ, ব'লক চাই থাকিব লগতে আপোনালোকো। এতিয়া ভিতৰলৈ গৈ আছোঁ আমি। সোমাই এনেকৈ ধুনীয়াকৈ একদম ডাঙৰ ডাঙৰ টিলিঙা বনাই থোৱা আছে ওপৰত। এইখন মেইন গেটখন ইমান ধুনীয়াকৈ সজাই থৈছে। এয়া মন্দিৰৰ ওপৰতো টিলিঙা আছে এনেকৈ। ভিতৰলৈ সোমাই যাওঁ আমি। আজি মানে বহুত মানুহ আৰু এনেকৈ বাহিৰতে জ্বলাবলগীয়া হৈছে। যাবলৈ নোৱাৰিলোঁ, ইয়াতে আৰু পূজা দিছোঁ। ভগৱান কৃষ্ণ আশীৰ্বাদ কৰিব। সূতা এটা আনিছিলোঁ আৰু এই সূতাটো মানে ইয়াত বান্ধিলে ভাল হয় বুলি কয়, মনতে কিবা এটা ভাবি আৰু বান্ধি আছোঁ। এয়া চব ঘূৰি ঘূৰি বান্ধি আছোঁ, বান্ধি লওঁ। এটা লৈছোঁ, এইটো অকণমানি মনৰ আশাবোৰ পূৰ হ'বলৈ কাৰণে টিলিঙাটো বান্ধি লওঁ, এখন উৰণাখন। আজি কাৰণ তাত বহুত মানুহ, তাততো নহৈছে আৰু দিবলৈ কাৰণে, সেইকাৰণে ইয়াতে লগতে উৰণাখন বান্ধি এনেকৈ টিলিঙাটো এতিয়া ইয়াত লগাই দিওঁ সুন্দৰ। আমাৰ এয়া পূজা কৰি হ'ল আৰু চাকি ধূপ জ্বলালোঁ, ধুনীয়াকৈ এনেকৈ পূজা কৰিলোঁ গছৰ তলতে, বৰগছৰ তলত। এতিয়া আৰু হৈছেগৈ প্ৰায়। তাৰপিছতে এইটো মন্দিৰটো সুন্দৰকৈ এনেকৈ দেখুৱাই দিছোঁ। এইবোৰ দেখিছে নহয় কিমান টিলিঙা, যোনে মানে কিবা ভাবি থয় এনেকুৱা মনৰ আশাৰ কাৰণে এনেকৈ চবেই এনেকৈ বান্ধেহি টিলিঙাবোৰ। আকৌ
সেইটো কাৰণে এয়া চক এইফালে গোটেইখন চবতে যিমান দেখিব চব টিলিঙাই দেখিব আৰু গোটেইখন তাৰপিছতে এইফালেও একদম টিলিঙা একদম পাহাৰ হৈ গৈছে আৰু টিলিঙা গোটেইখন এইফালে মানে টিলিঙা যোনটো বেছি হৈ যায় আনি চাগে ইয়াত এৰুৱাই পিনি আনি থৈহে এনেকৈ টিলিঙাৰ পাহাৰ হৈ গৈছে একদম পূৰা গোটেইখন টিলিঙাই আৰু ধুনীয়াকৈ এইফালে গেট আছে এয়া এয়া আৰু লগত কোন কোন আহিছে এতিয়া দেখাই আছোঁ লগত আমাৰ ডাঙৰ ভাগিনজনী আহিছে এয়া তাইও মানে হেৰি কৰি থৈছিলে আৰু মেট্ৰিক পাছ মানে কৰাৰ আগতে আহিছিলে মেট্ৰিক পাছ কৰাৰ পিছত অহা হোৱা নাছিলে সেইবাবে লগতে আহিলোঁ আৰু চবেই মিলিজুলি আহিছে আকৌ এয়া আমাৰ হেৰি আহিছে মানুহজন আৰু আমাৰ আজি এনিভাৰ্চাৰীও হয় বাৰু 18 ফেব্ৰুৱাৰী হয় তাৰপিছতে মা আহিছে মা আকৌ সেই দূৰত আছে অলপমান মাকো দেখাইছোঁ এয়া দেখিছ নহয় কিমান মানুহ আজি বহুত মানুহ হৈছে এইবোৰ লাইন পাতিবলগীয়া হৈছে আৰু মানে মানুহ দিগদাৰ হৈছে গোটেইখন লাইন পাতিছে এনেকৈ পুৰুষ মহিলা লাইন পাতিবলৈ দিছে এইফালে পুৰা ডাঙৰ টিলিঙা সোমাই পেলাই আছে মানুহে এয়া লগত মা আহিছে আকৌ এইজনী আমাৰ বেটীটো থাকে সদায় এজনী বেটীয়ে প্ৰসাদ খালা তুমিয়ে চব খোৱাতে ওলোৱা আৰু ন কিবা কিবি নহয় খাই থাকে আৰু তাইও আহিলে পূজা চূজা কৰি হ'ল বাৰু এতিয়া পূজা কৰি হ'ল আৰু বাহিৰলৈ ওলাই যাওঁ ভিডিঅ'টো চাব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব তেতিয়াহ'লে আৰু আজিলৈ আৰু বাই বাই আৰু যাওঁ এতিয়া ঘৰলৈও আমি বাই বাই